हेलो गाइस मोर न्यू भिडिओले আপোনালোকক স্বাগতম জনাইছো আজি মা আৰু মই হালত মাছ মাৰি আছো কিন্তু মাছ হলে এটাও আহা নাই ইয়াতে আমি হাৱা হোৱাৰ নিচিনা হৈছে কি ধুনিয়া হাৱা দিছে এই গৰমত দেখিছে নে ইয়া মাই বৰখি বাই আছে পুখুৰী নহয় খাল এই আৰু এটা খাল হেতু আমাৰ নহয় হেতু বেলেগৰ আমাৰ এটো মাছ দে মাছ আন আইছি মাছ কিন্তু কোন পাছ হৈছে কত থৈছে ওইটো মাছ এটা আহিছে মাত্ৰ এই এটা দি কি হ'ব হে মুৰে কি জানি নহব এটা দি এই পোৱাই নাই আটা মই খাই নাই যাই আছে আটাত এনেকে সোমাই দিছে এতিয়া চাব ইয়া মায়ে দলি মাৰি দিব এইডাল দিলে আইস ইয়াতে বৰখি দলি মাছ আহা নাই কিন্তু এইফালে ভটকি আছে মাছে চাব নেকি ৰবৰে সেইবোৰ দেখিছেনে কি আছে মাছ কিন্তু ইয়াৰ এইফালে হলে আহা নাই এই দেখিছেনে কাইছা ভটকি আছে আমাৰ ইয়াতে হলে এটাও মাছ বজা নাই আদাৰ দিয়া আছে সেইকাৰণে বেছি ইয়াতে হলে এডালো আহা নাই ইমান ধুনীয়া বতাহ দিছে জায়গাখিনিত ফেনৰ বতাহ খোৱাত থাকি এগলা বতাহ বেছিকৈ খাব লাগে যেন গাটো সুস্থ হৈ থাকে কি ধুনীয়া লাগে এইডাল নাৰিকল গছ এইডাল তামোল গছ এইডাল ৰিচুৰ গছ এইটো হাঁহ এই চাওক হালি নাই অলপ মাছ দেখছি না মাছে কচু রেডি এটা কচু নাকি কচু কলা কচু ইচ্ছা মাছ ভরকিছে এগুলা কিন্তু এফালে আনিলে এইগুলা পেক রুয়ান পাই না গাইস পেক রুয়া না এগুলা সব বুন করছি পানিত যদি মানুহ মাটি বুলি ভাবি জাপ দেই বেয়া পানীত পড়ব এটাই মাছ পালো কি দুখৰ খবৰ সেইটো তাতে আৰু এনেকৈ হেৰি কৰি আছে ভৰ্তি আছে উখাই ল'ব পাৰে নে পানীত থব পাৰিলি এইটোৰ অৱস্থাই নাই আৰু এটা পালি হৈ গেল আকৌ কি ক'ব গাইছ মাছগিলা নাহাই হৈছে সেন্দে আজিকালি বুজি পাইছে এনেকৈ বৰশী দিলি মানুহে তাহেঁতক ধৰি আনে বুলি আগতে গম পোৱা নাছিল না সেইকাৰণে আহিছিল আজিকালি নাহে আৰু ক'ত আনি আনিব যাই আছোঁ মাছটো মানে হেৰি জীয়াই থবা নহ'লে মাছটো মৰি যাব দেখোন সেনেকৈ যদি পাৰোঁ নহ'লে মাছটো মৰব এতিয়া অৱস্থা নহয় বেছি মাছটোৰ এই মাছটো মৰব এতিয়া লাহেকৈ মুচি নেকি মাই নাই মৰা দিয়ক ই মুচি পাওঁ মৰি গেছি মাছটো আগৰ পৰা থৈ নিয়ে দে এতিয়া মৰিলাক নাই এতিয়া মৰা মাছ খাম নেকি দল মাৰি দেও মুচি গাইছ মাছটো মৰি গেল লাভ নাই এতিয়া খাই আৰু পানীত থৈ লাভ নাই মই পানীখিনি এতিয়া পেলাই দিম মাছটো মৰ য'তে মৰা তত নহয় গেছি অজান হৈ গেছি পানী ফেল দিলোঁ মই এতিয়া এই পানীও হেৰিটো লৈ যাই আছোঁ মই থবা মৰি গেল এই পানীৰ ৰেডিঅ'টো থং মই এতিয়া যাই কিনে মস্ত ৰ'দ দিছে অম্বুবাচী মেলা কাৰণে একেদিন ৰ'দ দিয়া নাছিল ভালেই হৈছিল ঠাণ্ডা পৰি আছিল বতৰটো এতিয়া আৰু মস্ত ৰ'দ দিয়া কৰিছে দেখোন কি ৰ'দ দিছে আৰু কোনোবাই মেৰামান গান লগাই আছে এপাগে ৰাস্তা কাষত বৰ দিগদাৰ কৰি মোৰ এই ডিপ্ৰেখানি গৰমত তাতে আৰু মই গান শুনিব ইচ্ছা নাযায় দেখছি না কিন্তু লগাই আছে শুনা নাপা পাৰে আমি শুনা পাইছোঁ বাৰু একদম মেইন ৰাস্তা কাষতে না গাঁওখন এতিয়া আমি ঘৰমুৱা হৈ আছোঁ আৰু বাকী আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভাল লাগিলে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ সকলোবোৰ কৰিব আমাৰ ভাত হৈছে ভাত খাবলৈ যাব লাগে বাই বাই